আঁচনি যোৱা বছৰ আমি ঘোষণা কৰিছিলোঁ আৰু এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি ৩,৮০০ ছেল্ফ হেল্প গ্ৰুপক ২৫,০০০ কোটি টকা দিয়া হৈছে আৰু নেক্সট পেজত আৰু ৩,৮০০ দিয়া হ'ব। নেক্সট পেজত আৰু ৩,৮০০ আৰু তিনিটা ফেজ হোৱাৰ পিছত প্ৰথম ফেজ যোনে ২৫,০০০ পাইছিলে তেখেতসকলক আৰু ২৫,০০০ দিয়া হ'ব। আমাৰ টাৰ্গেটটো হ'ল ৭৫,০০০ আৰু ইয়াৰ লগতে আমি সকলোৱে জানো এতিয়া যিবিলাক আঁচনি মহিলাসকলৰ কাৰণে বিভিন্ন আঁচনি আহিছে। আমি নিজেই BTCৰ তৰফৰ পৰা মেচিনাল ওমেন ফ্ৰেণ্ডলি কিছুমান মেচিন প্ৰদান দিবলৈ বিচাৰিছোঁ। চাইণ্টিফিকেলি কিছুমান গোট যিটো ছাগলী উৎপাদনৰ কাৰণে কিছুমান ছেট আমি ডিজাইন কৰিছোঁ। এই ছাগলীৰ থকা ঘৰ এইটো আমি মহিলাসকলক বিতৰণ কৰিম। এক যিটো আছে কণী উৎপাদনৰ কাৰণে, ব্ৰইলাৰৰ কাৰণে, মাছৰুমৰ কাৰণে, হেণ্ডলুমৰ কাৰণে বিভিন্ন আঁচনি আমি তৈয়াৰ কৰিছোঁ। ইতিমধ্যে বড়োলেণ্ডত 40টা সমষ্টিত 40টা আমাৰ যিটো ক্লাষ্টাৰ যিটো হেণ্ডলুম ক্লাষ্টাৰ বনোৱা হ'ল। এটা 300জন আছে, সেই ক্লাষ্টাৰটো বনোৱা হৈছে। লাখপতি মহিলা বুলি এটা আঁচনি যিটো আমি আৰম্ভ কৰিছোঁ, এইটো ভাৰতৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে আৰু আমাৰ ইয়াতো আমি আৰম্ভ কৰিছোঁ। তাত মহিলাসকলে ইণ্ডিভিজুৱেল লেভেলতো কিবা কাম কৰি পেলাই তেখেতৰ উপাৰ্জনটো যাতে ওপৰত নিব পাৰোঁ, ইয়াৰ কাৰণে লাখপতি মহিলা এইটো আমি ডিজাইন কৰিছোঁ। অহা 15 আগষ্টৰ দিনা আমি CRC সকলক কিবা এটা ছাপোৰ্ট কৰিব বিচাৰিছোঁ যাতে গুণগত শিক্ষাৰ কাৰণে আগবাঢ়ি যাব পাৰে। আৰু 2 অক্টোবৰৰ দিনা আমাৰ যিমানখিনি VCDC আছে, এই প্ৰত্যেকটো VCDCত আমি এজনকৈ গ্ৰেজুৱেট ছোৱালী এপইণ্টমেণ্ট দিব বিচাৰিছোঁ যাতে ডিজিটাইজেশ্যনৰ কামটো আৰম্ভ কৰিব পাৰে, বিভিন্ন ডিজিটেল এডুকেশ্যনটো দিব পাৰে। ইয়াৰ কাৰণে আমি আৰম্ভ কৰিবলৈ লৈছোঁ অহা 2 অক্টোবৰৰ পৰা। ইয়াৰ লগে লগে আৰু বিভিন্ন আঁচনি আমাৰ আছে শিক্ষাৰ ক্ষেত্ৰত। আপোনালোকে দেখিছে ছুপাৰ 50টো আমাৰ বহুত দুখীয়া ছাত্ৰ ছাত্ৰীক বহুত সহায় কৰিবলৈ পাৰিছে ছুপাৰ 50ত। আৰু ইয়াৰ বাদেও যিখিনি আছে আমাৰ এতিয়া স্পৰ্টছৰ ক্ষেত্ৰত আমি বহুতখিনি কাম হাতত লৈছোঁ। চেৰিকালচাৰ মিছন, হেণ্ডলুম মিছন তেনেকুৱা কৰি পেলাই স্কুল এডাপশ্যন প্ৰগ্ৰাম, বহুতখিনি প্ৰগ্ৰাম আমি BTCত হাতত লৈছোঁ। আৰু এই বছৰৰ ৰিজাল্ট বহুত ভাল। অহা বছৰবিলাকত আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, ইয়াৰ কাৰণে বহুতখিনি আঁচনি তৈয়াৰ কৰিছোঁ। লোকসভা ইলেকশ্যন ইতিমধ্যে এই সমষ্টি এতিয়ালৈকে চিন্তা কৰি থৈছোঁ, কিন্তু আমাৰ যিহেতু আমি এলায়েন্সত আছোঁ, আমাৰ BJP AGP সকলৰ লগত আলোচনা কৰা হ'ব, তাৰপিছত সিদ্ধান্ত হ'ব। কিন্তু কোকৰাঝাৰটো আমাৰ টাৰ্গেট আৰু মংগলদৈটো BJPৰ কাৰণে খেলিবৰ কাৰণে আমাৰ তৰফৰ পৰা আমাৰ এটা প্ৰপ'জেল আছে। পিছত আলোচনাৰ ভিত্তিত ইয়াৰ সিদ্ধান্তবিলাক হ'ব। আদাৰৱাইজ লোকসভাৰ কাৰণে আজি অসমত কোনো চিন্তা কৰিব লগা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিত যিখিনি আজি তেখেতৰ যিখিনি দখল আছে তাতকৈ বহুত মানুহ কম আছে বুলি মই ভাবোঁ, বহুত নেতাৰে। আৰু সমগ্ৰ ভাৰতত এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ৰাজনীতিক যিটো এক্সপাৰ্টিছ, সেইটো সকলো মানুহে গম পাইছে আৰু তেখেতে এতিয়া ৰাজ্যখন চলোৱাৰ লগতে ৰাষ্ট্ৰৰ নেতা হিচাপে কাম কৰি আছে। গতিকে অসমৰ জনসাধাৰণে এতিয়া ইয়াত কোনো বেলেগ কথা নাভাবে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত যেতিয়ালৈকে ৰাজনীতিক কাম কৰি আছে, তাত অসমৰ ৰাইজে তেখেতকে সমৰ্থন দিব। কাৰণ ভাৰতবৰ্ষত অসমখন এটা উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে যিখিনি আঁচনি আজি ৰূপায়ণ কৰি আছে গাঁৱে ভূঞে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, স্পৰ্টছৰ কাৰণে, এইটো কোনোদিনে হোৱা নাছিলে। খেতিয়কৰ কাৰণে আজি পেডি প্ৰকিউৰমেণ্ট আঁচনি যোৱা বছৰৰ পৰা 2 বছৰ আগৰ পৰা হোৱাৰ পৰা ইমানখিনি আমাৰ সুবিধা হৈছে। বিভিন্ন আঁচনিবিলাক আহি আছে। এইটো ৰাইজে এতিয়া অসমত আৰু বহুত কষ্ট কৰি কেম্পেইন কৰিব লাগে বুলি মই নাভাবোঁ।